Hi guys, welcome to our YouTube channel. আমি বহুত দিন আপোনালোকৰ মাজত ভিডিঅ' আনা নাছিলো। এইটো ভিডিঅ' নহয়, ঠিক কমেডি ভিডিঅ' নহয়, এনে জাষ্ট এটা ভ্লগ। মানে আমাৰ বহুত দিন ভিডিঅ' দিয়া নাই তো, তাৰে ওপৰত আমাৰ সাৰে কিবা ক'ব, আমাৰ এখেত মেইন মানুহ। কওকচোন কিয় দেৰি হৈছে এইগিলাখান? মানে কি গাইছ তেখেতদিন আমাৰ বহুত কাম আছিল দক, এই নাই অলপ সৰু সুৰা কাম থাকে দেই বাবু। এনে কৈছি, এনে কৈছো বাবু কৈছোন, এনে কৈছি গাইছ, খুৱেনি ধুৱেনি বিয়া খানা একো আৰু নাই গাইছ। মই শুনক মানে কি মিছাই নকওঁ, আমাৰ গাঁৱত সঁচাকে বিদ্যা মা কচম কৈছো 12 মান বিয়া, 12 খান বহুত বিয়া গাইছ। এইটো কাৰণে মানে বিয়াত খানাত আমি ইমান লাগছো, মানে বিলেনি হওক আঞ্জা হওক কিবাৰ পৰা হওক, আৰু মানে চব মানে আমাৰ ঘৰৰ খান আমাৰ ঘৰ ইনকে চব বিয়া খাই পেলাইছে তো গাইছ ইনকে মানে খানাতে আমাৰ বহুত সময় যাই আছে। আমি ভিডিঅ' আধা শ্বুট কৰি থৈ দিছো, মানে তিনিটামান ভিডিঅ' আছে, মানে কি ভিডিঅ' কৰা শ্বুট আধা হৈছে। তো আজি মানে এটা মানে বিশেষ কাৰণত ভিডিঅ'টো কৰা গেল। আজি আমি মানে হেৰি নিবা গেলো, ষ্টেণ্ড আমাৰ কেমেৰা ষ্টেণ্ডডাল নাই না, মোবাইলটো এনেকে লৈ থাকে, সেইকাৰণে আমি কেমেৰা ষ্টেণ্ডডাল নিবা আহিলো। আৰু আমাৰ কিন্তু ভিডিঅ'ত কিন্তু বৈধ মানে কি ৰেছপন্স দিছে দেই। এইটো ভাল কথা হৈছে, ভিডিঅ' বিলাক বঢ়িয়া আপোনালোকে ৰেছপন্স দিছে। 1K ভিউজ হলে নেকি মোটামুটি, হলে কি জানি দুটাত 1K পাৰ হ'ল কি জানি, দুটাতে 1K হৈছে। তো বহুত ধন্যবাদ গাইছ। আমি ভিডিঅ' হ'ব কেনে কৰা ভিডিঅ' দি আছো আমি নতুনকে, কিন্তু আমাৰ শ্বুট মানে আধা হৈছে। তো গোটেইখিনি কমপ্লিট হলে দি দিম আমি। টাইমে বনাই বিয়া খাব আহিছে, ভিডিঅ' হৈছে জুই ফালি হ'ল বইবাৰ। বিয়া খাব আহিছো, আমাৰ নাম কথা আহিছে মানে আনকি আজিও খানা আছে, আঠমংলা খাব আছে বিয়া বুলি এনে কৈছে। হ'ব দে এ নহয় দক গাইছ, এনে দক এলা মিছা কথা কৈছি। খানাটো আমি খাই কিনে ষ্টেণ্ডাৰ্ড লৈ আহিম, আনি কিনে বাকী দেখাম আপোনালোক। আজি দেখাব লাগে বিশেষ নাই, অলপ মানে কি যদি মানে য'ত ভাল ঠাই পাং তাতে অলপমান আপোনালোকক দেখাই দিম। বাই বাই গাইছ, বাই গাইছ। আমি কি পালো নো, এইবিলাক কিনো? আমি এতিয়া পালো ইংলি হাইৱে নহয়, সৰু পাকা ৰাস্তা। পাকা ৰাস্তা নেকি? আকৌ নে ফুল হ'ব পাৰে, ফুল গাইছ। আমি এতিয়া পালো হাৰি ভাঙা নেকি গাইছ? এখনে হাৰি ভাঙা। হেল্ল' গাইছ, আমি আহি পালো। চশমা আনিছো কিয়া ভাঙি যাব। কি ক'ত গেল? হেল্ল' মানে কি হ'ল? আমি আহি গেলো আঠমংলাত। গাইছ এটা আপি নাই টিভি আছে কেনা মই যাং মানে কি হৈছে, আমি আহিলো খল কৰিলো চাহটো, এতিয়া ভাত খাব দিব। এতিয়া খাই থাকিলে আমাৰ ষ্টেণ্ডাল কেতিয়া নাহব? আজি আমাৰ এটা বিশেষ দিন। আজি আমি কেমেৰাৰ ফাৰ্ষ্ট কেমেৰা দি মানে মানে কি ষ্টেণ্ড নিম আজি। ধামাকা আহিব গাইছ। আৰু এটা কথা, ডাটা পইচা নাই আমাৰ, মালদাৰ মানুহ নহয়। আৰু মানে গাইছ এটা কথা কওঁ, আমাৰ চুবাৰ মানে আমাক মানে ষ্টেণ্ডাল কিনাৰ কাৰণে মানে ভিডিঅ' বনাৰ কাৰণে আমাৰ চুবাৰ দিলীপ বৰুতা, আমাৰ মানে বৰুতা হয়, আমাক 300 টকা দিছি। তো 300 টকা আমি আৰু পইচা প্লাছ কৰি কিনে একদম মানে ষ্টেণ্ড নিম। তো অলপমান আমাক চাপৰ্ট কৰিব গাইছ। ষ্টেণ্ডাল আমি আনিব লাগিব। বাদ দিলো তো এইগিলাম বাদ দিলো। আমি পইচা ভাতটো খাই কিনে আমি পইচাটো লৈ কিনে আমি ষ্টেণ্ডাল কেনা কৰা এই বাবু এই ভিডিঅ' কৰ ষ্টেণ্ডাল আনিবা যাম। ৰহ কিমান দুখ জানা, আপি আমি খানাটো খাই কিনে ষ্টেণ্ডাল আনি ভিডিঅ' কৰি আপোনালোক দেখাম গাইছ। মই কথা দিছো আপোনালোক, আমি দেখাম। নাম কিছিলে গাছ খাই লৈ কিনে পুৰা পাগলা কিনে লগ পাম। বাই বাই, অলপ পিছত লগ পাম। যি খাই খামে পুৰা গাইছ, অলপমান পিছত লগ কৰিছো। বাই বাই গাইছ, খাইলো পুৰা একদম পুৰা পেক দিছে, উঠি আনিছে জীৱনটো হয় জীৱন। চশমা এলা ক'ত এলা কিয় আচাৰ এটা আছে বাদ দিলো এইগিলা। কিয় নকওঁ চকচোন এনে কি কৰিছে এই বা পখিলা গাইছ। খাই লৈ এতিয়া আমি পুৰা ভৰ দিছো। এতিয়া আমি ষ্টেণ্ডাৰ্ড কিনো ষ্টেণ্ড যাইছো কিনবা দোকান ওইটো দোকান আপুনি নকয় আকৌ কৈ দিয়ক। তো হাই গাইছ, আমি আহি কিনে মানে হাইবা চক পালো, এতিয়া মানে ষ্টেডাল কিনলো। মানে দোকানত ভিডিঅ' কৰা নহ'ল দক, মানে এই বহুত মানুহ আছিল, সেইকাৰণে ভাল নালাগে না এনেকে।
বাবু লৈ আহ মাল লৈ আহ हमारा स्टैंड मिल गया আনবক্সিং কৰি ইয়াতে करो वीडियो करो ইয়াতে কৰ মাছ ৰাস্তাত আজি গাইছ হাৰি মাহাৰ মাছ মজিয়াত शांति नहीं দে ইয়াৰ খাই থাকক और बाबू और খুল যা চিম খাই নিব তো খাই নিব এইবাৰ কিয়া কি আবি তো নাকি এডাল এই দিলে দক মানে কি লম্বা হয় আৰু এই ইমান লম্বা হয় इमान ना क्या इमान को ঘৰত দেখাম নেকি লাম্বাটো এটা জাষ্ট বাকি দেখা ঘৰ চলে যদি পাৰো দেখা এটা আমি ক্লিপ দেখাইছো দাদি 2 মিনিট ৰ'ব তো হাই গাইস আমি এটা আপোনালোকক দেখাইছো ড্ৰোন এনা কৈছো এটা লৈ হাই ষ্টেণ্ডাল কেনাই? স্টেণ্ডাল যে আনিছিলো এটা বঢ়িয়া জায়গা এটা ওলাতে নি এডলা খুলি দিলো ওখ আছে আৰু ওখ আছে মানে কি আৰু অলপ বেছি ওখ কৰিলে ভাল লাগে এই বহুত লম্বা হৈ যাব সেইকাৰণে আৰু হ'ব দেই চাম ফিউচি দেখা ৰাম শুনিছো গাইছ ফিউচি চাওক এই ধুনীয়াতে হেৰি আছে পথাৰ আছে এক গাছডাল লিখছি না এই পৰি তো গাইছ নামক তো আমি কি হব এতিয়া মানে ষ্টেণ্ডাল যিহেতু আনিলো তো বাকী আমাৰ আধা থকা শ্বুটখিনি আমি ষ্টেণ্ডাল দিয়ে কৰিম বঢ়িয়াকৈ ষ্টেবল হ'ব ভিডিঅ' কেইখন তাৰপিছত মোটামুটি 3 দিন 4 দিনৰ ভিতৰত আপলোড দিম ভ্লগটো সোনকালে দিম ভ্লগটো আপোনালোকে পাবই মোটামুটি সোনকালে হ'ব আজি ধৰি লওক আজি কিমান 22 তাৰিখ না পৰি দিবি বাদ দিলো আজি 22 তাৰিখ না 22 তাৰিখ আমি মোটামুটি 24 তাৰিখ 25 তাৰিখৰ ভিতৰত ভ্লগটো দি দিম আৰু বাকী ভিডিঅ' দি থাকিম আস্তে পাই যাব আপোনালোকে ষ্টেণ্ডাৰ্ড যিহেতু আহিল টেনশ্যন নাই আমাৰ তো ভ্লগবিলাক মানে ভ্লগ নহয় চৰি কমেডি ভিডিঅ'ছবিলাক পাই থাকিব আৰু তাতে আপোনালোকে ক'ব যদি কমেণ্টত ভ্লগৰ কথা আহে ভ্লগৰ দি থাকিম মাজে মাজে কিন্তু বেছিকৈ আমি কমেডি ভিডিঅ'ৰ ওপৰত বেছি গুৰুত্ব দিছোঁ কাৰণ আমি ভিডিঅ' বহুত স্ক্ৰিপ্ট লৈ থৈ আছে তো সেইবিলাক কৰিম তো বাকী ভিডিঅ'বিলাক চাইতো আপোনালোকে ভাল পাইছে গম পাইছোঁ ভিউজটো বঢ়িয়া আহিছে আৰু আৰু মানে আমাৰ এখন খুল আৰু আমাৰটো মানে ফাৰ্ষ্ট ব্লগ যদি কমেণ্ট কৰা পাচনে পাৰা গম নাপাওঁ আমি আৰু তাকে কমেণ্ট কৰিব চেষ্টা কৰিম আমি বহুত মানে ভিডিঅ'টো চাই যদি মানে ভাল পায় লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰখিনি কৰি থৈ দিব আৰু চেনেলটো যোন নতুনকৈ কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব ছাবস্ক্ৰাইবটো পুৰা কৰিব দিয়ক আৰু পাৰাখিনি শ্বেয়াৰ কৰি দিব লাগে অলপ মানে গাড়ী এখন আছিল দি চাওঁ তো বাকীখিনি কি কৈছিল শ্বেয়াৰটো কৰি থৈ দিব আপুনি কিয় কম কৈছে সকলো কৈছে নেকি আপুনি কিয় ক'ব কি কম বাকী আৰু কষ্ট হৈছে অলপ গাইছ অলপমান ফলটো দিব এখানে কিবা ক'ব বহুত কিবা কিবি এই আমাৰ বসন্তী এখন 1 বসন্তী 1 এখন বসন্তী 2.2 তো ভিডিঅ' ভ্লগ নকৰোঁ যাওক বেছি আমি ভ্লগ চক নকৰোঁ আমি এনে আজি আঠমঙলা খাবা কাৰণে কৰিলোঁ আঠমঙলাটো খাই দিলোঁ অলপ বাকী কমটো পালাগে ভিডিঅ' এটা দিম আমি তো সেইটোৱে কাৰণ ভিডিঅ' এটা বেলেগ একো কাৰণ নহয় মানে খানা চানা আমাৰ বহুত হৈ আছিল তো এইটো ভিডিঅ' শেষ কৰোঁ ইয়াতে লাইক কমেণ্ট চাইখিনি আৰু একবাৰ কৰি থৈ দিব ক'লোঁ আৰু একবাৰ নপকৰ হয় বাকী আৰু নাই ক'ব লাগে আকৌ ন তো লগ পাম নতুন ভিডিঅ' বাই বাই জয় অসম।